নমস্কাৰ বন্ধুসকল। আচলতে মই ভিডিঅ' বনাম বুলি অহা নাছিলোঁ ইয়ালৈ, এনে ফুৰিবলৈ আহিছিলোঁ পথাৰখনিলৈ। তাৰমানে বহুত দিন ধৰি মই পথাৰখনিলৈ অহা নাই, সেইবাবে মই ভাবিলোঁ আজি এবাৰ ফুৰি আহোঁ পথাৰখনিলৈ। তাৰপিছত আহি দেখিলোঁ ইমান ধুনীয়া পৰিৱেশ, তাৰমানে বহুত 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 কৈছোঁ নাই কি ক'ম, ইমান ধুনীয়া লগা হৈছে ধান খেতিবোৰত। এনেকৈ ব্লকৰ দৰে এইবোৰ ভিডিঅ' বনোৱাৰ অভ্যাস নাই, আচলতে অভ্যাস নাই, কিন্তু চেষ্টা এটা কৰিছোঁ। ইমান এটা ঠিকো হোৱা নাই, সেইটোও মই জানিছোঁ, কি তথাপিতো চেষ্টা এটা চলাইছোঁ। আৰু এটা কথা কৈছোঁ দিয়ক, আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আচলতে মই পঠিত কোৱা ল'ৰা, সেইবাবে মোৰ লিখিত কোৱাত অলপ অসুবিধা হয়, সেইবাবে মাজে সময়ে পঠিত শব্দ ওলাই যায়, তাতে আপোনালোকে ভুল বুলি ধৰি নথব। সঁচা ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিছে। মোবাইলৰ মোৰ কেমেৰাৰ কোৱালিটি বেয়া, সেইবাবে আপোনালোকে ইমান এটা ধুনীয়া নেদেখিব। ধুনীয়া ভাল কোৱালিটিৰ কেমেৰা হ'লে সঁচাই বহুত ধুনীয়া দেখিলে হেঁতেন। আপোনালোকক দেখাই দিছোঁ, চাওক আপোনালোকে বিশ্বাস নকৰে, আপোনালোকে নিজে চাওক। বাছ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা। ধন্যবাদ।